চা ধুই একদম পুৰা আজৰি আৰু এতিয়া একো খোৱা নাই আৰু যি কি নহওক আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভালেই। এতিয়া মই বনাম বুলি ভাবিছোঁ পাস্তা, গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মইনো কেনেকৈ পাস্তা বনাওঁ আপোনালোককো দেখুৱাম। গতিকে বলক দেৰি নকৰি আৰম্ভ কৰি দিওঁ। আৰু আপোনালোকৰ খবৰ কেনেকুৱা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এতিয়া মই অলপ পানী গৰম হ'বলৈ দিছোঁ আৰু অলপ উতলিবলৈ আৰম্ভ কৰিছোঁ। অলপ নিমখ দি দিছোঁ যাতে মই পিছত দিব লগা নহয়, তাৰ বাবে। ভালদৰে পানীখিনি উতলিছে আৰু এতিয়া মই পাস্তাখিনি ওপৰত দি দিছোঁ। এনেদৰে অলপ সময় ৰখাৰ পাছত মই প্ৰায় 90% মান সিজিছে আৰু এনেদৰে মই বাচন এটাত লৈ লৈছোঁ যাতে পানীখিনি ইয়াৰ পৰা নিগৰি ওলাই যায়। আৰু এতিয়া মই এফালে এনেকৈ অলপ তেল দিছোঁ পেনখনত। দিয়াৰ পিছত এতিয়া অকণমান গৰম হওক। তাৰপিছত এফালে এখন প্লেটত মই বিলাহী, জলকীয়া, নহৰু, পিঁয়াজ, গাজৰ আৰু বিনছ দিছোঁ। এনেকৈ কাটি পেলাই ৰাখি থৈছোঁ দিবৰ কাৰণে। এফালে তেল পূৰা গৰম হৈ গ'ল আৰু এতিয়া মই প্ৰথমতে নহৰুখিনি দিছোঁ। তাৰপিছত অলপ সময় ৰখাৰ পিছত মই পিঁয়াজ দিছোঁ। এতিয়া মই গোটেইখিনি একেলগ কৰি অকণমান সিজিবলৈ দিছোঁ যাতে অলপ সিজি যায়। পাস্তাখিনি অলৰেডি সিজিছে 90% আৰু বাকী এইখিনি অকণমান সিজিলে খাবলৈ ভাল লাগিব, সেইকাৰণে এনেদৰে অকণমান ল' ফ্লেমত ৰাখি দিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান মছলা ঢালিছোঁ, ৰেড চিলি। বাকী মছলা ব্যৱহাৰ কৰা নাই। এতিয়া গোটেইখিনি একেলগে মিক্স কৰি পেলাই ভালদৰে লৰাই দিছোঁ যাতে মছলাখিনি ভালদৰে একেলগ হৈ যায়। আৰু ইয়াতে মই অলপ টমেটো চচ এড কৰি দিছোঁ। এতিয়া মই পাস্তাখিনি ইয়াৰ ওপৰত এনেদৰে দি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি এতিয়া ভালদৰে অলপ সময় লৰাই থাকিব দিছোঁ যাতে গোটেইখিনি বস্তু একেলগ হৈ যায়। আৰু ভালদৰে গোটেইখিনি আচলতে একেলগ হৈ গ'লেহে ভাল লাগে। আৰু ইয়াৰ ওপৰত মই অলপ চয়া চচ দি দিছোঁ। আৰু ফাইনেলি পাস্তা হৈ গ'ল ৰেডি। মোৰ পাস্তা ৰেডি হ'ল আৰু এতিয়া মই খাই লওঁ। আজিৰ ৰেচিপিটো কেনেকুৱা লাগিছে চাই জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে আৰু শেষত কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। আৰু মোৰ পিছফালে এডাল লাখুটি আছে, লাখুটিডাল হৈছে আমাৰ মানে ইফালে বহুত বান্দৰৰ উৎপাত হয়। মানে আমি খিৰিকী মানে মেলিব নোৱাৰোঁৱে তেনেকৈ। খিৰিকী মেলিলে বান্দৰবিলাক আহি যায়,
তাৰ কাৰণে নিজৰ সেফটিৰ কাৰণে আৰু এডাল লাকুটি এনেকৈ ৰাখি থৈছোঁ ছাইডত আৰু মই ভিডিঅ' কৰিছোঁ ওলাই আছে হঠাতে চকুত পৰিলে সেইকাৰণে ক'লোঁ আৰু ভিডিঅ'টো শেষত কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব যদি ভাল লাগে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই